মুহূৰ্ততে ভূমিকম্পত 10,000 লোকৰ মৃত্যু ভেনিজুৱেলাত। মৃত্যুৰ কিৰিলি এতিয়া চৌদিশে ভেনিজুৱেলাত। শতিকাৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্পটোৱে শেষ কৰি পেলালে ভেনিজুৱেলাক। মানৱ জাতিৰ বাবে আজিৰ দিনটো সঁচাই কলা দিন হিচাপে ইতিহাসৰ পাতত ৰৈ যাব। বুধবাৰে পুৱা 6:04 অহা দুটাকৈ ভূমিকম্পই নিমিষতে ভেনিজুৱেলাৰ প্ৰায় 10,000 লোকৰ প্ৰাণ ল'লে। চাওক কিদৰে ধ্বংসস্তূপত পৰিণত হৈছে ওখ ওখ অট্টালিকাবোৰ। হাহাকাৰ চৌদিশে। 7.2 আৰু 7.5 প্ৰাবল্যৰ আছিল ভূমিকম্প দুটা। প্ৰায় 126 বছৰৰ পিছত পৃথিৱীত হৈছে এনে প্ৰবল প্ৰাবল্য বৰ ভূমিকম্প। এই মুহূৰ্তলৈকে 10,000তকৈ অধিক লোকৰ মৃত্যুৰ আশংকা কৰিছে। কেৱল সিমানেই নহয়, 1,000তকৈ অধিক অট্টালিকা ধ্বংস হোৱাৰ লগতেই ক্ষতিগ্ৰস্ত হৈছে 50 লাখতকৈ অধিক লোক। Se cayeron los dos edificios, Dios mío, ay, tiene que haber muerto, Dios mío. Uy, no, esto fue horrible, esto fue horrible. ইতিমধ্যে দেশখনত ঘোষণা কৰিছে ৰাষ্ট্ৰীয় জৰুৰীকালীন। বন্ধ কৰা হৈছে কেইবাটাও বিমান বন্দৰ। সঁচাই এই ভূমিকম্পটোৱে মানৱ জাতিক এটা কাহানিও পাহৰিব নোৱাৰা বিষাদ টিকল। ইতিহাসৰ পাততো এটা কলা অধ্যায় হিচাপে ৰৈ যাব চিৰদিনলৈ।